নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল ৰিচাৰ্চলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে এতিয়া বৰ্তমান সময়ত হ'বলগীয়া যিটো বেমাৰ আহি আছে জাপানীজ এনকেফেলাইটিছৰ বিষয়ে ক'ব ওলাইছোঁ। জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ লক্ষণসমূহ কেনে হ'ব পাৰে? অতিপাত জ্বৰ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, মানসিক অস্থিৰতা, ভ্ৰম বা সংজ্ঞাহীনতা, বমি ভাৱ, শৰীৰৰ কঁপনি আৰু আংশিক পক্ষাঘাত। জাপানীজ এনকেফেলাইটিছৰ এইকেইটা লক্ষণ যদি দেখা দিয়ে আপোনালোকে অতি সোনকালে তৎক্ষণাৎ হস্পিটেলত বা ডক্তৰক খবৰ দিব। জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাবে ল'ব লগা সাৱধানসমূহ কি কি? জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাবে ল'ব লগা সাৱধানসমূহ যে খোৱাৰ সময়ত লিন আঁঠুৱা ব্যৱহাৰ কৰিব, ঘৰৰ চৌহদৰ পৰা গাহৰি আৰু গঁৰাল আঁতৰাই ৰাখিব, মহৰ বংশবৃদ্ধি হ'বলৈ নিদিব, চৌহদটো পৰিচ্ছন্ন হোৱা তথা নলা নৰ্দমাবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ সদায় দীঘল চাৰ্টৰ হাতৰ চোলা ব্যৱহাৰ কৰিব, দীঘল পেণ্ট পৰিধান কৰিব, সন্ধিয়াই সদায় ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দি ব্যৱস্থা কৰিব আৰু স্বাস্থ্য বিভাগৰ কৰ্মীক ঘৰৰ ভিতৰত DDT ছটিয়াবলৈ অনুমতি দিব। ফগিং আহে যেতিয়া ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি ৰাখি ধোঁৱা সোমাবলৈ। জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ বাবে চৰকাৰে বহুখিনি সেৱা আগবঢ়াই ৰাখিছে। আপোনালোকে ওচৰৰ নিকটৱৰ্তী চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ নিৰ্ণায়ক পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। এই ব্যৱস্থা আমাৰ চৰকাৰে কৰি দিছে আৰু এই ৰোগৰ বাবে সকলো জিলা চিকিৎসালয়ত বা সংশ্লিষ্ট চিকিৎসকে চিকিৎসাৰ যাৱতীয় ব্যৱস্থা জৰুৰীভাৱে গ্ৰহণ কৰিব। ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ চিকিৎসা প্ৰদানৰ বাবে ICUৰ ব্যৱস্থা উপলব্ধ আছে, এইটো এক্সট্ৰাকৈ আছে। গোলাঘাট, শিৱসাগৰ, লখিমপুৰ জিলাত চিকিৎসালয়ত এই ৰোগৰ চিকিৎসাৰ বাবে বিশেষ পেডিয়াট্ৰিক ICU আপোনালোকৰ ব্যৱস্থা আছে আৰু দৰকাৰ হ'লে আপোনালোকে 104ত যিকোনো সময়ত সহায়ৰ বাবে আপোনালোকে ফোন কৰিব পাৰিব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।